নমস্কাৰ। আজি 2008 চনৰ 30 অক্টোবৰ তাৰিখে আপোনালোকে যিহেতু জানে যে আমাৰ অসমৰ 5 ঠাইত বোমা বিস্ফোৰণ হৈছিলে। সেয়া আছে কোকৰাঝাৰ, কাছাৰীঘাট, পাণবজাৰ, গণেশগুৰি আৰু বৰপেটা ৰোড। তাত মানে যিহেতু বিস্ফোৰণ হৈছিলে, তো সেই অনুসৰি আমাৰ আজি পানীখাইটি ষ্টেচনত আজি আপোনাৰ মানে কাৰ্যসূচী মানে সেই হাতত লৈছে। সেই কাৰ্যসূচী অনুসৰি আমাৰ যিটো পানীখাইটি আপোনাৰ ব্ৰহ্মপুত্ৰ পাৰত যিটো ৰাস্তা আছে, সেই আছে আপোনালোকে দেখিব পাৰে। ৰাস্তা আপোনাৰ সকলোফালে আপোনাৰ দিয়া জ্বলোৱা হৈছে আৰু সেই অনুসৰি আজি সেই বোমা বিস্ফোৰণত নিহত হোৱা যিবোৰ ভিক্টিমছ আছিলে, সিহঁতক আজি শ্ৰদ্ধা জনাই আজি এই কাৰ্যসূচী হাতত লোৱা হৈছে। সেইবোৰ ভিক্টিমছ আছিলে, তাহাঁতক আমি ভিক্টিমছবোৰক আজি আমি শ্ৰদ্ধা জনাইছোঁ আৰু লগতে সিহঁতৰ যাতে আত্মাবোৰে চিৰশান্তি লাভ কৰে, সেই অনুসৰি আজি পানীখাইটিত আপোনাৰ এই কাৰ্যক্ৰম কৰা হৈছে। আৰু সেয়াই আমি সকলোৱে তেওঁলোকৰ আত্মাই যাতে চিৰশান্তি পায়, সেয়া আমি অনুৰোধ জনাই মানে গতিকে আমি যিবোৰ বম বিস্ফোৰণ নিহত হৈছিলে তেওঁলোকৰ বাবে আমি 1 মিনিট মৌনব্ৰতৰ কাৰণে আমি কাৰ্যসূচী কৰিছিলোঁ। সেয়াই আৰু মানে সেয়া কৰি আজি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। তেওঁলোকৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। 1 মিনিট ধন্যবাদ।